হয় গাইছ, কথা চাবলৈ বুলি আহিলোঁ। আগনমহীয়া ধান কাটিবলৈ হ'ল, ধানখিনি পকিছে নাই মই অলপ চাবলৈ আহিলোঁ। পকিছে আৰু স্ক্ৰীণত দেখা গোটেইখিনি মোৰ নহয় বাৰু। ইয়াতে আপোনাৰ 3 বিঘামান মাটি আছে, ধান পকিছে। কাইলৈৰ পৰা ষ্টাৰ্ট দিম কটাটো। সোণালী পথাৰখন ধুনীয়া সোণালী ৰঙৰ হৈ আছে। এতিয়া পথাৰ চাই ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ থাকোঁতে কণ মাইনা কেইটামানক খেলি থকা দেখিছোঁ। চাওঁ মাইনাহঁতে কি খেলিছে, মাইনাহঁতকো সুধি চাওঁ। পুৰা খেলি আছে, মাইনাহঁতকো সুধিম এতিয়া। তোমালোকে কি খেলিছা? কাবাডী খেলিছা? ধুনীয়া 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 ধুনীয়া। কোন জিকিলে? তোমালোকৰ খেলি হ'ল এতিয়া? এতিয়া ঘৰলৈ যাবলৈ হ'ল চাগে ন? আচ্ছা, তোমালোক ক'ত জিকিলা এতিয়া? বঢ়িয়া 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 ধন্যবাদ। তোমালোকে অকলে পঢ়ি আছা ন? এতিয়া গধূলি হ'ল, পঢ়া শুনা কৰিব লাগে, ভৰি হাত ধুব লাগে, হয় নহয়? ভাল লাগিলে, পথাৰৰ মাজৰ পৰা আহিলোঁ, মাইনাহঁতকো লগ পাই গ'লোঁ, অকণমান সিহঁতৰ খেলা ধূলাখিনি চালোঁ, বৰ ধুনীয়া লাগিলে, অতি সুন্দৰ। ঠিক আছে, আজিলৈ আহিছোঁ, বাই।